হেল্ল' এভৰিৱান, আজি আমি গণিত বিষয় 2 নম্বৰ চেপ্টাৰৰ অতিকৈ ইম্পৰ্টেণ্ট 20টা MCQ আৰু 10টা মষ্ট ইম্পৰ্টেণ্ট থিয়ৰী কুৱেশ্যন চাম। আমি কুৱেশ্যনবিলাক চাওঁ। ফাৰ্ষ্ট কুৱেশ্যন, এটা ৰৈখিক বহুপদৰ মাত্ৰা হ'ল। এটা ৰৈখিক বহুপদৰ মাত্ৰা কিমান হ'ব? এটা ৰৈখিক বহুপদৰ আমাৰ কি সাধাৰণ ফৰ্মুলাটো কি আছিল? ax প্লাছ b। বহুপদৰ ইয়াৰ মাত্ৰা কিমান আছে? 1। গতিকে এটা ৰৈখিক বহুপদৰ মাত্ৰা কিমান হ'ব? 1 হ'ব। নেক্সট কুৱেশ্যন, এটা ত্ৰিঘাত বহুপদৰ সৰ্বাধিক শূন্যৰ সংখ্যা হ'ব। আমাৰ যিমান পাৱাৰ থাকিব সিমানকেইটা আমাৰ কি থাকিব? শূন্য থাকিব। ইয়াত কেইটা পাৱাৰ আছে? তিনিটা পাৱাৰ। ত্ৰিঘাত সমীকৰণ। ত্ৰিঘাত সমীকৰণ আমাৰ শূন্য কেইটা হ'ব? 3টা হ'ব। গতিকে উত্তৰটো হ'ব অপশ্যন চি। যদি ax² + bx + c দ্বিঘাত সমীকৰণটোৰ শূন্য দুটা আমাৰ কি দিয়া আছে? আলফা আৰু এটা আমাৰ কি দিয়া আছে? বিটা। তেনেহ'লে আলফা প্লাছ বিটা আমাৰ কি হ'ব? আলফা প্লাছ বিটা ফৰ্মুলাটো আমাৰ কি আছিল? -b/a। -b/a ইয়াত আমাৰ কি হ'ব? -b/a হ'ব। গতিকে সূত্ৰটো হ'ব আমাৰ b। নেক্সট কুৱেশ্যন, x² - 3 বহুপদটোৰ শূন্য দুটা হ'ল। এইটোৰ শূন্য ওলাব লাগে। শূন্য কেনেকৈ ওলায়? তো x² - 3 = 0। তেনেহ'লে আমাৰ কি হ'ব? x² = 3। গতিকে xৰ ভেলু আমাৰ কি হ'ব? +-√3। গতিকে ইয়াৰ শূন্য দুটা হ'ব আমাৰ কি? √3 আৰু এটা আমাৰ কি হ'ব? -√3 ইয়াত কমা হ'ব। নেক্সট কুৱেশ্যন, এটা দ্বিঘাত বহুপদ যাৰ শূন্যৰ যোগফল আৰু গুণফল ক্ৰমে -3 আৰু 2 হ'ল। ইয়াত মানে কি দ্বিঘাত সমীকৰণ চাৰিটা দিছে। কোনটোৰ আমাৰ শূন্যৰ যোগফল আৰু গুণফল আমাৰ -3 2। শূন্যৰ যোগফলৰ ফৰ্মুলা আমাৰটো কি আছিল? -b/a। ইয়াৰ গুণফল আমাৰ কি? c/a। এইটোত বহাই চাম কোনটোত আমাৰ ইয়াত আমাৰ কি -b/a। এইটো মাইনাছ মাইনাছ আমাৰ কি হৈ যাব? প্লাছ হৈ যাব। ইয়াত আমাৰ কি এইটো নহ'বই কাৰণ ইয়াত মাইনাছ আছে। ইয়াত আমাৰ কি আছে? -b/a। ইয়াত কি হ'ব? মাইনাছ আৰু bৰ মান আমাৰ কিমান আছে? 3 আৰু a ৰ মান কিমান আছে? 1। -3 আৰু গুণফল আমাৰ কি ওলাব লাগে? 2। গুণফল আমাৰ কি কেনেকৈ ওলায়? c/a। ইয়াত c কিমান আছে? 2 আৰু এইটো হ'ব। গতিকে উত্তৰটো হ'ব আমাৰ অপশ্যন বি। নেক্সট কুৱেশ্যন, যদি x² + 3x আৰু k দ্বিঘাত সমীকৰণ এটা শূন্য 2 হয়, গতিকে k ৰ মান কিমান হ'ব? এইটো ডাইৰেক্ট ফৰ্মুলাত বহাই দিলে ইয়াত মানে কি শূন্য আমাৰ কিমান দি আছে? 2। গতিকে x ৰ ঠাইত আমি 2 বহাই দিম আৰু সমীকৰণটো লিখি 0 বহাই দিম। এইটো কেলকুলেশ্যন কৰিলে যিটো আহে সেইটো। গতিকে আমাৰ সেইটো কৰি চাব। এইটো এনচাৰ তলত দিয়া দিছে। গতিকে উত্তৰটো হ'ব আমাৰ কি -10। নেক্সট কুৱেশ্যন, y = px ৰ এক্সিডেণ্ট x অক্ষক কেইটা বিন্দু ছেদ কৰিছে? 3টা বিন্দু। তেতিয়া px ৰ শূন্যৰ সংখ্যা কিমান? আমাৰ x অক্ষত যিমানটা বিন্দু ছেদ কৰিব সিমানটা আমাৰ কি হ'ব? শূন্য। কেইটা বিন্দু ছেদ কৰিছে? 3টা। গতিকে শূন্য হ'ব আমাৰ কেইটা? 3টাই। নেক্সট কুৱেশ্যন, 4x² - 4x + 1 বহুপদটোৰ শূন্যৰ গুণফল কেনেকৈ ওলায়? c/a। ইয়াত আমাৰ c কিমান দিয়া আছে? c আছে 1 আৰু a ৰ মান কিমান দিয়া আছে? 4। গতিকে কি হ'ব? 1/4। নেক্সট কুৱেশ্যন, তলৰ কোনটো এটা বহুপদ নহয়? কোনটো বহুপদ নহয়? 2x + 3x - 5 বহুপদ কেতিয়া? যদি x ৰ পাৱাৰ আমাৰ কি হ'ব? আমাৰ গোটা নাম্বাৰত থাকে, কোনো ভগ্নাংশত নাথাকে, কোনো দশমিকত নাথাকে, তেতিয়া সেইটো আমাৰ কি হ'ব? বহুপদ হ'ব। ইয়াত আমাৰ কি 2 আছে, এইটো আমাৰ কি হ'ব? বহুপদ হ'ব। ইয়াত 3 আছে, এইটো বহুপদ হ'ব। ইয়াত 1 আছে, এইটো বহুপদ হ'ব। কিন্তু এটাক যদি আমি √2 উঠাই দিওঁ, এইটো কি হৈ যাব? হাফ হৈ যাব। হাফ এটা আমাৰ কি ভগ্নাংশত আহে। গতিকে এইটো আমাৰ কি হ'ব? বহুপদ নহয়। নেক্সট কুৱেশ্যন, x² + 7x + 10 বহুপদটোৰ শূন্য দুটা হ'লে এইটো আমাৰ কি শূন্য দুটা ওলাব লাগে। তোমরা কৰি চাবা, এইটো হোমৱৰ্ক। ইয়াত বহি দিলে আহি যাব এনচাৰটো। নেক্সট কুৱেশ্যন, x² - 6x - 6 বহুপদৰ শূন্যৰ গুণফল আমাৰ কিমান দিয়া আছে? 4। গতিকে এর মান কিমান? শূন্যৰ গুণফল কেনেকৈ ওলায়? c/a। ইয়াত c কিমান দিয়া আছে? -6/a। এর মান কিমান দিয়া আছে? a। আৰু ফৰ্মুলাটো আমাৰ কি হ'ব? কিমান দিয়া আছে? ভ্যালু 4। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ কি -3/2। নেক্সট কুৱেশ্যন, 2 মাত্ৰা বহুপদ এটা কি বোলে? মাত্ৰা যদি আমাৰ 2 থাকে এইটোক আমাৰ কি কয়? দ্বিঘাত সমীকৰণ। গতিকে শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন বি। নেক্সট কুৱেশ্যন, px = x = -1 ত px = x² - 3x - 4 ৰ মান কিমান হ'ব? ইয়াত x ৰ মান আমাৰ কি 1 বহাই 0 বহাই দিলে যিটো আহিব সেইটো এনচাৰ। এইটো কৰি চাবা হোমৱৰ্ক। নেক্সট কুৱেশ্যন, আলফা বিটা গামা ত্ৰিঘাত বহুপদ এটা দি আছে ax² + b x² + c x + d ৰ শূন্য হয়, তেন্তে আলফা বিটা গামাৰ ভেলু আমাৰ কিমান হ'ব? এইটো হোমৱৰ্ক কৰি চাবা।
ব্যক্তিগত সমীকৰণ আমাৰ কি শূন্য কেনেকৈ ওলাই ধ্ৰুৱক বহুপদ 5ৰ মাত্ৰা হ'ল ধ্ৰুৱক এটা বহুপদ দি আছে ইয়াত ধ্ৰুৱক বহুপদ 5ৰ মাত্ৰা হ'ল 5ৰ মাত্ৰা ধ্ৰুৱক বহুপদ ধ্ৰুৱক বহুপদৰ মাত্ৰা আমাৰ কিমান হয় 0 হৈ যায় নেক্সট কোৱেশ্চন যদি x² প্লাছ a প্লাছ 1 ইনটু x প্লাছ b বহুপদৰ শূন্য দুটা আমাৰ কিমান আছে 2 আৰু 3 তেন্তে x² প্লাছ a প্লাছ 1x প্লাছ b বহুপদৰ শূন্য দুটা আমাৰ কিমান দি আছে 2 আৰু -3 তেন্তে ইয়াত মানে কি শূন্য দুটাৰ ভ্যালু দি আছে গতিকে ইয়াত এৰ মান কেনেকৈ হ'ব এইটো আমাৰ শূন্য দুটা সম্পৰ্ক যেটো আছে এটা বহাই দিলে হ'ল শূন্য দুটাৰ যোগফল গুণফল এটো বহাই দিলে যেটো आंसर আহিব হেতু आंसर কেটা দি আছে এর মান এটা কি লব 0 আৰু b ৰ মান আমাৰ কি লব -6 এর মান আমাৰ 0 আৰু b ৰ মান -6 এর কৰি চাবা assertion আৰু reason type question a x² + 4x + 5 has no real zero মানে ইয়াৰ কোনো শূন্য নাই কারণ ইয়ার যেটো আমার b² - 4ac এর ভ্যালু আমার কি শূন্যতকৈ কম আছে এটো কৰি চাবা এটোৰ ভ্যালু যদি আমাৰ শূন্য এটো 0তকৈ কম আহে b² - 4ac তেনেহলে ইয়াৰ কোনো শূন্য নাথাকিব x² - 2x - 8 ৰ শূন্য দুটা হল এটো কৰি চাবা ডাইৰেক্ট ফৰ্মুলা এটা চতুর্থঘাত বহুপদৰ মাত্ৰা এটো ইজি বহুত 4 হ'ব px = 3x² + 5x - 2 শূন্যৰ যোগফল ফৰ্মুলা কি -b/a এটো বহাই দিবা যেটো আহিব পার্ট বি তুমি কি আনিছো অতিকৈ ইম্পর্টেন্ট থিওরি কোশ্চেন হেবিলাক তোমালোকে মই আনিছো হেবিলাক তোমালোকে ঘৰত প্ৰেক্টিস কৰি যাবা এটা দ্বিঘাত বহুপদ দি আছে ইয়াৰ শূন্যবোৰ সহগৰ সম্পৰ্ক এটা হোমৱৰ্ক কৰি চাবা তোমালোকে প্ৰত্যেকটা হোমৱৰ্ক থাকিব এটা দ্বিঘাত বহুপদ ওলোৱা যাৰ শূন্য দুটা যোগফল আমাৰ কি হ'ব √2 আৰু গুণফল আমাৰ কি হ'ব 1/3 x² - 3 বহুপদৰ শূন্যবোৰ ওলোৱা আৰু শূন্য আৰু সহগৰ মাজৰ সম্পৰ্কটো লিখাম পৰীক্ষা কৰা যে 3 - 1 1/3 দ্বিঘাত বহুপদৰ তিনিটা শূন্য এটা চাই যাব যদি x² - 5x + 6 বহুপদৰ শূন্য দুটা আলফা আৰু বিটা হয় তেন্তে α² + β² ৰ মান ওলোৱা এইটো চাই যাব 4s² - 4s + 1 ৰ শূন্যবোৰ ওলোৱা আৰু শূন্য আৰু সহগৰ সম্পৰ্ক পৰীক্ষা কৰা 3x⁴ + x3 6x³ - 2x² + 10x - 5 বহুপদৰ শূন্য দুটা √5/√3 আৰু -√5/√3 হলে আন শূন্যবোৰ ওলোৱা যদি x³ - 3x² + x + 1 বহুপদৰ শূন্যবোৰ a - b a + b হয় তেন্তে a আৰু b ৰ মান ওলোৱা এটা দ্বিঘাত বহুপদ ওলোৱা যাৰ শূন্য দুটা ক্ৰমে 3 + √2 আৰু এটা কি আছে 3 - √2 একটা নস্কাৰ সহায়ত বহুপদৰ শূন্যৰ জ্যামিতিক তাৎপৰ্য ব্যাখ্যা কৰা এইটো নালাগে এইখিনি তোমালোকে এক্সামৰ আগত প্ৰেক্টিস কৰি যাবা থ্যাংক ইউ